সকলো ভালে আছে ময়ো ভালে আছোঁ মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মৰ্ণিঙৰ সকলোৰে আমাৰ খোৱা বোৱা হৈ গ'ল কমপ্লিট হৈ গ'ল এতিয়া মই দুপৰীয়াৰ বাবে ৰান্নাটো কৰি লওঁ কি বনাওঁ আমাৰ বা এজনী কাটি দি আছে মোক চব্জি তো এইটোৱে মই ৰান্নাটো এতিয়া বহাই দিম শুনা তোমাৰ নাম কি মাৰ নাম কি বাবাই নাম বিশাল দত্ত দাদাৰ নাম দত্ত দত্ত কি বিরু দত্ত বিজু দত্ত উপরে কিছে আছে উপরে কিচ্ছু নাই এটা কি মানে আলমিৰাৰ ওপৰত এটা আমব্ৰেলা দেখিছিলে ছাতি এটা দেখিছিলে সেইটোৱে বিচাৰি আছিলে এটা কি শুনা আমবেলা কি এটা আমবেলা এতিয়া মই ৰান্নাঘৰত আহি গ'লোঁ আৰু কি কি কাটিছে চব্জি বাই উপলক চাই লওঁ এয়া ৰঙালাও গাজৰ আৰু আলু এইটো বিৰিৰ বাবে বইল দিম আৰু ইয়াতে কাটি ৰখা আছে তিতা কেৰেলা আলু এইটো বইল কৰি ৰাখিছে আলুটো বনাম জাতিলাওৰ চুক্তো বেংগলী ডিছ আৰু এয়া হ'ল ভাত বনাই ৰাখি দিছোঁ গৰম গৰম ভাত এয়া মই গাজৰ আলু আৰু মটৰ ভাজি লগতে ইয়াত আছে গাজৰ আলু ভাজি ইয়াত আছে ৰঙালাও ভাজি ইয়াতে হ'ল শাক ভাজি তুমি কি কৰবা এইখিনি এই যে রান্না ইস এগুলা কাটুম কি কাটবা এটা কি কত গাজর এটা গাজর না তো রঙালাও কুমর হ্যাঁ ভেরি গুড কামৰ মাজে মাজে মই তাৰ লগত এনেদৰে কথা কৈয়ে থাকোঁ ৰান্নাৰ মাজতে ইয়াত আহিলোঁ এয়া কাপোৰখিনি বোলো ভাজ কৰি ৰাখোঁ মাৰ শাৰী কেইখনমান আছিলে ইয়াতে বাৰী কৰি ৰখা ভাজ কৰি ৰাখি দিওঁ এইকেইখন শাৰী আৰু ইফালে কাপোৰবোৰ ওপৰৰ পৰা আনিছে ভাজ কৰিব লাগিব এতিয়া এয়া পিয়ুষে বোলে আজি তলত শুই পানী খাব তো তাক মই গাৰু চাৰু দি পানীও দি দিলোঁ লগতে খাবৰ বাবে এতিয়া মোৰ ৰান্না কমপ্লিট হৈ গ'ল অলপ দেখা আপোনালোকক কি কি বনালোঁ ইয়াতে আছে লাও শুক্তো তিতা কেৰেলা আৰু ৰঙালাও ভাজি মটৰ গাজৰ আলু ভাজি শাক ভাজি আৰু ইয়াতে আছে এয়া আলু মটৰ টমেটৰ চব্জি অকণমান পাতল কৰিছোঁ যিহেতু আজি দাইল বনোৱা নাই মই ইয়াতে আছে আমাৰ বিৰু বেটাৰ বইল গাজৰ ৰঙালাও আৰু আলু এয়া কেৰাহীত অকণমান তেল দিছোঁ পাপৰ ভাজিবৰ বাবে মই আজি অকণমান ভাত ভাজি বনাই খাম মোৰ চব্জি একো খাব মন যোৱা নাই গৰমৰ বাবে তো অকণমান ভাতটো বোলো ভাজি খাই দিওঁ হৈ গ'ল এয়া কুৰকুৰি লৈছোঁ অকণমান এয়া ভাতটো মানে ভাত ভাজি জলকীয়া লৈছোঁ কেইটামান আৰু লগতে এয়া পাপৰ ভাজি আৰু ইফালে হাজবেণ্ডৰ ভাতো মোৰ লগত পিয়ুষেও খাব দুপৰীয়া খাই লৈ অকণমান শুইছিলোঁ উঠি দেখোঁ যে পূৰা বৰষুণ মানে ধুমুহা বৰষুণ হাৱা তুফান চব একেলগে মানে পূৰা তো এয়া আমাৰ বিৰু ইয়াতে বহি আছে গ্ৰিলৰ ফ্ৰণ্টত এতিয়া সন্ধিয়া মই গাখীৰ লৈছোঁ আৰু এইফালে লৈছোঁ হৰলিক্স বিস্কুট পিঠা আনিছিলে মোৰ মা পিঠা আৰু ভুজিয়া আৰু এয়া মোৰ মাৰ শাহুমাৰ এয়া সন্ধিয়াৰ টিফিন খাই মেলি মই ৰুমলৈ আহিলোঁ ৰুমলৈ আহি দেখিলোঁ পিয়ুষ খেলি আছে তো তাৰ লগতে অকণমান খেলি মেলি মই ভাবিলোঁ যে আলমাৰিটো চাফা কৰি লওঁ তো চাফা কৰি লওঁ এয়া চাওক আলমাৰি কি অৱস্থা কৰি আহিছে পিয়ুষে নিজৰ পৰা ড্ৰেছ ল'লে মানে এনেকৈয়ে ৰাখেহি তো আজি অকণমান বোলো চাফা কৰি ৰাখোঁ কি কথা ক'বা তুমি আমার পাশে সাড়ে চকলেট আছে কালকে কাম এই কথা বলছি তোমার পাশে অনেক চকলেট আছে কোথায় দেখি এই রে বাহ এই একটা হ্যাঁ হ্যাঁ ওকে কামৰ মাজতে মনত পৰিল যে বহুত দিন ধৰি মই স্কিন কেয়াৰ কৰা নাই একো তো আজি অকণমান বোলো ফেচ পেক কিবা এটা বনাই লগাই লওঁ হোম ৰেমেডি তো ভাবিলোঁ ঘৰতে বেচন আছে নেমু আছে তো সেই দুটাই মিক্স কৰি এতিয়া অকণমান বোলো লগাই লওঁ মুখ হাতটো ধুই আহিলোঁ এতিয়া লগাই তাৰপাছত আকৌ কামত লাগি যাওঁ এয়া মোৰ লগোৱা হৈ গ'ল বেচন মুখ হাত ধুই আহিলোঁ যিহেতু লগাই ল'লোঁ বেচনটো এতিয়া আকৌ কামত লাগোগৈ বেচনটো লগোৱা হৈ গ'ল বাট বেচনটো লগোৱাৰ লগে লগে মোৰ স্কিনত ৰেচেছ হৈ গ'ল আৰু এলাৰ্জি প্ৰব্লেম আছে যিহেতু বেছি হৈ গ'ল এতিয়া মই এইফালে ছাইডত আপোনালোক ফটো দি দিম আপোনালোকে চাই লওক যদি এলাৰ্জি প্ৰব্লেম থাকে প্লিজ বেচন নলগাব মোৰ ভুল হৈ গ'ল এইটো মই লগালোঁ বহুত বেছি হৈ গৈছে এতিয়া খজুৱাই আছে পূৰা স্কিন একেবাৰেই কমা নাই মলম লগাইছোঁ বাট 1%টো কমা নাই তাৰ বাবে মেডিচিন লৈ আহিছোঁ মেডিচিন খাম এতিয়া চাওঁ মেডিচিন খালেতো কমিব লাগে তো খাই অকণমান টাইম ৰেষ্ট লৈ তাৰপাছত পিয়ুষৰ বাৰু ভাতো আনিছোঁ ভাতটো খুৱাই লওঁ পিয়ুষৰ ৰাতিৰ ডিনাৰ লৈ আহিছোঁ
পিউষে যিহেতু ডৰেমন বহুত ভাল পায় তো তাৰ বাবে ডৰেমন লগাই এচি চলাই তাক খুৱাব লৈছোঁ। এয়া মোৰ ৰাতিৰ ডিনাৰ জলকীয়া নিমখ আৰু আলু পিটিকা তেলৰ সৈতে ভাত মানে এলাৰ্জি উঠিছিলে যে একো খাব মন যোৱা নাই তাৰ বাবে। ৰাতিৰ ডিনাৰ মোৰ কমপ্লিট হৈ গ'ল। এতিয়া ফ্ৰেছন আপ হৈ আহিমগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আপোনালোকৰ মৰম ভাল পোৱা আৰু আশীৰ্বাদ পাম বুলি আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'ছবোৰ যদি চাই ভাল লাগি থাকে তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল। থেংক ইউ।